নমস্কাৰ বন্ধুসকল, স্বাগতম আছোঁ মই অন্যতা বিদ্যালয় আৰু সকলোকে মোৰ সুপ্ৰভাত, গুড মৰ্ণিং। তো বন্ধুসকল, আজি মানে আছোঁ মই হাওৰা ব্ৰিজৰ বন্ধু। হাওৰা ব্ৰিজ মানে পাই গ'লোঁ কলকাতা আৰু আছোঁ বৰ্তমান হাওৰা ব্ৰিজ। আৰু মোৰ ওচৰত ব্ৰিজৰ তলতে আছে কি এইফালে গম পাই নাই। আৰু এইখন এইফালেদি বৈ গৈছে গংগা নদী আৰু এইফালে এখন আছে সাগৰ। তো সাগৰ আৰু গংগা নদী এইখিনি ঠাইতে মানে একেলগে সংযোগ হৈছে। তো ভাবিলোঁ আহিছোঁ যেতিয়া আমিও সোমাই পিনে চাই যাওঁ এপাকমান নে কি কয়, আৰু আপোনালোকো দেখাই দিওঁ ইয়াৰ নাজাৰাটো কেনেকুৱা চলি আছে আৰু কেনেকুৱা ধৰণৰ হৈ আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে বিপ্লৱ আৰু এইফালে আছে প্ৰাঞ্জল। আমি তিনিটা আহিছোঁ, বিন্দাছ চাম, ফুৰিম লগতে আপোনালোককো দেখুৱাম নে কি কয় গাইছ। আৰু এইখনেই হ'ল গংগা নদী। চাওক এইফালে মানুহবিলাকে পুৰা গা ধুই আছে আৰু এইফালে পানী এইফালে নাও আছে। আৰু ব্ৰিজখন এবাৰ দেখাই দিব বিচাৰিছোঁ কিমান ডাঙৰ হয়। পুৰা গাড়ী চলাচল চলি আছে, মানে মানুহ বৰ্তমান এতিয়া ৰাতিপুৱা হৈ আছে ন, ইমান এটা মানুহ ভিৰ হোৱা নাই। তো লাহে লাহে মানুহবিলাক অহা যোৱা কৰি আছে, নিজৰ নিজৰ গন্তব্যস্থানলৈ গৈ আছে। এতিয়া মানে আমি অলপ ফুটপাথত ঘূৰিবলৈ আহিছোঁ, এনেকৈ চাবলৈ আহিছোঁ বজাৰবিলাক কেনেকৈ কি ধৰণে বহে আৰু কি পায় ইয়াতে, কি নাপায় আৰু কেনেকৈ ধৰণে কি বস্তু ইয়াত বিক্ৰী আছে। ল'বলৈ ৰাস্তা কিনাৰে অলপ দেৰি ঘূৰোঁ আৰু অলপ দেৰি পিছত কিবা এটা খাই ল'ম বুলি ভোক লাগিছে, খাম আৰু চাই লওঁ এতিয়া ৰাস্তা কিনাৰে ক'ত কি বস্তু পায়। পুৰা ৰাস্তা কিনাৰে ফুল মানে এই গংগা নদীখন ওচৰতে আছে ন, ইয়াতে সকলোৱে মানে পূজা পাতল দি আছে। তো সেইকাৰণে ফুলৰ বিজনেছবিলাক প্ৰায়ভাগ ইয়াতে মই যিমান দেখিছোঁ এতিয়ালৈকে ফুলেই দেখি আছোঁ এতিয়ালৈকে, আৰু বাকী বস্তু দেখাই নাই। যিমান মানে এতিয়ালৈকে যিমান দেখোঁ মই ঘূৰিলোঁ, যিমান দেখোঁ ফুৰিলোঁ, অকল মই ফুলৰ বজাৰেই দেখিছোঁ। আৰু এতিয়া বেলেগ এটা জেগালৈ গৈ আছোঁ চাবলৈ। তো ব'লক চাই আহোঁগৈ নে গাইছ। মানে কি এতিয়া অলপমান গংগা নদী পাৰত আছোঁ ন, গংগা নদীলৈ অকণমান নামি আহিলোঁ। তো ভাবিলোঁ দৰ্শনটো কৰি যাওঁ। একো এনেকৈ বিশেষ আমি কাপোৰ কানি নানিলোঁ দেখি গা পা ধুব পৰা নাই, হ'লেও ঘৰতে অলপমান চিটাই লৈছোঁ। এইখন একেবাৰে ওচৰতে আছে গংগা নদী। এয়া পানীখিনি ইমান চফা নহয়, পূৰা লেতেৰা। মানে কি মানুহবিলাকে ইয়াতে পূৰা জাবৰ জোঁথৰ পেলাই দিয়ে ন, সেইকাৰণে লেতেৰা হৈ যায় মানে পানীখিনি। মাছ চাওক না, মাছ এইফালে গা ধুই আছে চবে। চাই থাকক ভিডিঅ'টো। চবেই সুন্দৰভাৱে গা ধুই আছে, মোহাৰি আছে, চবে গা ধুই আছে ধুনীয়াকৈ। মানে আপোনালোকেও অলপমান ইয়াৰ পৰা দৰ্শন কৰি লওক, চাই লওক বিন্দাছ গংগা নদীখন কেনেকুৱা। এখন হ'ল ব্ৰিজ, হাওৰা ব্ৰিজ ওপৰেদি গৈছে। আৰু এইডোখৰি জেগাতে মানে এইফালে গংগা নদী এখন আৰু তাৰ আগত এখন বংগোপসাগৰ, দুইখন একেলগতে লগ হৈছে মানে। গাইছ গোটেই দিনটো ঘূৰি আহি বহুত বৰিং হৈ গ'লোঁ মানে ষ্টেচনত বহি পিনে। আৰু আমাৰ ট্ৰেইন আছে 11:30। তো ভাবিলোঁ আহি পিনে অলপমান ফিল্ম এখন চাই যাওঁ। তো আহিলোঁ এতিয়া শ্বপিং মলত, শ্বপিং মল কলকাতাতে আছে। তো আহি পিনে টিকেট কাটিলোঁ অলৰেডি, 2:30কৈ লৈছে। তো চাই যাওঁ অকণমান, টাইম পাছ হৈ যাব। 11:30 আমাৰ ট্ৰেইন আছে চামিলাৰ ষ্টেচনৰ পৰা, শালিমাৰ ষ্টেচনৰ পৰা কিবা ৱাস্কো দা গামা। তো আমাৰ মানে ট্ৰেইন আছে 11:30। তো ভাবিলোঁ ইমান দেৰি কি কৰিম, অলপমান ঘূৰিলোঁ ফুৰিলোঁ, গংগা নদী গ'লোঁ, ব্ৰিজলৈ গ'লোঁ আৰু খাই বৈ গা পা ধুই এতিয়া শ্বপিং মললৈ আহিছোঁ। শ্বপিং মলত চিনেমা হলত এতিয়া চিনেমা চাম আৰু টিকেট কাটিকৈ হৈ গ'ল। আৰু 2:50 পৰা আমাৰ এণ্ট্ৰি হ'ব। তো ব'লক চাওঁগৈ নে কি কয়, আৰু কেনেকুৱা লাগে ফিল্মখন চাই। আৰু ফিল্মখনৰ নামটো এতিয়া নকওঁ, পিছত ক'ম। তো আপোনালোকক কৈ আছোঁ মই হবি, চাই থাকক। আৰু মই এটা কথা মন কৰিলোঁ ইয়ালৈ আহি চিনেমা হলত, মানে মই ভাবিছিলোঁ ইয়াত আহি পিনে এখন অসমীয়া চিনেমা চাম। তো ভাবিলোঁ অসমীয়া চিনেমা ইয়াত নাই, অকল বাংলা আৰু হিন্দী চিনেমা আছে। আৰু যিমানকেইখনৰ পোষ্টাৰ দেখিছোঁ ইয়াতে মানে চব হিন্দী আৰু বাংলা ভাষাৰ পোষ্টাৰ লগাই থোৱা আছে। ইয়াত অসমীয়া চিনেমা এতিয়ালৈকে বৰ্তমান এখনো নাই। তো ব'লক চাই আহোঁগৈ ফিল্মখন। আৰু মাত্ৰ 10 মিনিট বাকী আছে, আৰু 5 মিনিট আছে। 3:15 হৈ গ'ল। পিছত এণ্ট্ৰি অন হৈ গ'ল। মানুহ চাওক না, মানুহ চব পূৰা লাইন লাগি আছে পচন্দ। এণ্ট্ৰি হৈ লওঁ আৰু ভিতৰত গৈ পিনে ফিল্মখন চাই লওঁ, চাই পিনে আহি আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিলে। আহি পিনে বহি গ'লোঁ। চশমাখন লগাই ধৰি লচোন।
লগাই ল'লো ভালি ভালি ফিল্ম চাবলৈ ৰেডি ৰেডি হৈ গ'লো আমি ফিল্ম চাবলৈ এতিয়া চাম মজা লাগিব মজা মজা পূৰা এ চি ৰুম কৈছোঁ নহয় বহিব লাগিব ইমানকৈ ডাইলগ মাৰি থাকোঁ ক'লা চশমাখন লগাই লওঁ বিন্দাছ চাই থাকিম এতিয়া গাইছ ফিল্মখন চাই কৰিবলৈ আহিলোঁ ফিল্মখনৰ নাম হৈছে জুৰাছিক ৱৰ্ল্ড মানে ফিল্মখন কি ক'ম মানে মোৰ কিন্তু ইমান এটা খাচ নালাগিলে জাষ্ট টাইমটো পাছ হৈ গ'ল ইমান এটা ভাল নালাগিলে মোটামুটি ঠিকে আছে ৰবা মই এটা মোৰ লগতো সুধিছোঁ কেনেকুৱা লাগিছে সি কৰিব কেনেকুৱা লাগিছে ইমানো ভাল নহয় মুঠতে টাইমটো পাছ কৰিলোঁ ফিল্মখন ইমান এটা ভাল নালাগিলে মই ডাইৰেক্ট কৰিছোঁ আপুনি যদি চাইছে কমেণ্টত কমেণ্ট কৰক কেনেকুৱা লাগিলে আপোনালোকে চাই কিন্তু মোৰ ইমান খাচ নালাগিলে জুৰাছিক ৱৰ্ল্ড আৰু বন্ধুসকল থিয়েটাৰ চেটাৰ চাই কৰি আহিলোঁ আৰু আহি পিনে ঘূৰিলোঁ ফুৰিলোঁ অলপমান ৰাস্তাত কিবা কিবি ষ্ট্ৰীট ফুড খালোঁ পানীপুৰি খালোঁ আৰু কি কৈছিলোঁ ধোচা এইবিলাক কিবা কিবি খালোঁ অলপমান সময় হৈছে চাই তাৰপিছত আমাৰ ট্ৰেইন আছে 11:30 তো ইমান দেৰি কিনো কৰিম বুলি ভাবিলোঁ আৰু ঘূৰি কৰি আহিলোঁ ন তাৰপিছত এতিয়া প্লেটফৰ্মতে এখন বিচনা চাদৰ লৈ আহিছিলোঁ পাইলোঁ আৰু শুলোঁ এতিয়া অলপমান গেম খেলি লৈছে আৰু ময়ো ভাবিছোঁ অলপমান শুওঁ যদি ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰিব লাগে আৰু বাহিৰলৈ যোৱা যিকোনো ভিডিঅ' আপোনালোকক দিব লাগে তেতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব এতিয়া বাহিৰৰ পৰা ভিডিঅ' বনাম তো আৰু যদি আগলৈ কিবা দেখাব পাৰোঁ দেখাই দিম আৰু পিছত কি হয় ট্ৰেইনখন অহাৰ পিছত বা কি কৈছোঁ কেনেকুৱা আৰু যদি মই নোৱাৰোঁ তেতিয়া আৰু এইখিনিতে সমাপ্ত মাৰিছোঁ পাই